এইটো এইটো নেকি কেনে বদলি গ'লে কোনে যাওঁ বাবা মানুহ আছেনে ফোনচোন নকৰাকে যে আহিছে মানে ফোনটো বেয়া আহিল পানী চানী খাব আনাচোন পানী ক্ষতি নকৰে কিবা খবৰ পাতি ভালনে কাম চাম কিবা ভালকে পঢ়ি আছে না কিবাটো আপত্তি নাই আছে তোমাৰ দেউতাই অকণ ওলাই গৈছে কামত আহিব আৰু পাছত থাকি নাইছিল খাই নাহে অলপ লাগিছে কোনফালে আহিলে কাম চাম কৰিছোঁ ঘৰত কোনো নাই সেইকাৰণে থাকিব দিছে চাব দিছে ঘৰটো চাই থাকোঁ কিমান হৈছে 2:31 হৈছে এতিয়া দেউতা অহা টাইম হৈছে মই গৰু গৰু কেইটা ইমান দিগদাৰ দি আছে চেণ্ডেল আছে বাবা কেতিয়া আহিব পাইছিলি না পাইছিলোঁ এতিয়া গৰু নাই মই মানে গৰুৰ পথাৰতে গৈছিলোঁ মানে পথাৰৰ কাম চলি আছে না মানে পানীলাও খেতি কৰিছোঁ সেইকাৰণে মানে এতিয়া আৰু তইতো জানে মায়েৰে ঢুকোৱাৰ পৰা মোৰ কিমান কাম কৰিব লগা আছে এতিয়া তোক বিদেশত পঢ়াই আছোঁ মই সেইটো মইহে জানো কিমান টকা দি পঢ়াইছোঁ পিছে পৰীক্ষাটো পাছ কৰিলি নহয় পাছ কৰিলোঁ ভাত চাত খালি মানে খালোঁ মই কাপোৰবোৰ সলাই গা চা ধুই দিলোঁ এতিয়াহে কিবা মনটো ভাল লাগিছে বাবাতো এতিয়া পৰীক্ষা চৰীক্ষা পাছ এতিয়া চাৰ্টিফিকেটখন চাওঁ এতিয়া তই পিছে ক'ত পঢ়িব যাব লাগিব এতিয়া আমেৰিকা বেছি পইচা লাগিব পঢ়িবৰ কাৰণে তোমাক টকা লাগিব টকা লাগিলে ফুৰিব লগা হৈছে পইচা কথা টকা লাগিছে মানে অলপ টকাৰ প্ৰয়োজন হৈছে মানে বাবাই যিহেতু দিল্লীত পঢ়ি আছে এতিয়া মানে পাছ হৈ আমেৰিকাত পঢ়িব যাব মোৰ যে এক কথা বাকী আছিল সেইখিনি মানে এতিয়া মই বিকিম এতিয়া তই বন্ধকত ৰাখি থ তেতিয়া বাবাই চাকৰি ভাল চাকৰি পাব তেতিয়া মাটিখিনি উলিয়াই ল'ম এখন পইচা নালাগে
কিয় মই নপঢ়ো কিন্তু তোক পঢ়াই মই যি সপোন দেখিছোঁ সেই মুখা এতিয়া কি হ'ব মই কাৰ লগত পুৰা কৰিম এতিয়া মই যিমান কষ্ট কৰিব লাগে কৰিম কিন্তু বাবাত মই যি সপোন দেখিছোঁ সেয়া পূৰণ কৰা এতিয়া তোৰ কথা ৰাজীৱ চেতিয়া মাটিখিনি আমি হাত কৰি ল'ব লাগিব তাতে যিমান টকা যায় সেইটো হ'ব এতিয়া ৰাখিছোঁ বিকি দেখোন কেতিয়া আহিলি পিছে এই 2 দিনমান পিছতে আহিছোঁ পঢ়া শেষ পঢ়া শেষ এতিয়া কি কৰি আছে পিছে এতিয়া এনে জাষ্ট বেকাৰ মই ৰুমৰ পৰা হোৱা তাতে ৰচোন পিছে পিষ্টলটো চোন ভাল লাগিছে অলপ পিষ্টলটো সেইটো পিষ্টল দুৰ্গা পূজাত পিন্ধা নহয় সেইটো আছলি পিষ্টল হয় আছলি কি ক আছলি দেখোন তাৰ মেগজিনটো আৰু এটা কথা কি আজিৰ পৰা তই মোৰ লগত কাম কৰিবি পঢ়া চঢ়া বাদ দে সেইটো পিষ্টল ল আৰু মোৰ লগত কাম কৰিবি তই যিমান পইচা হয় মোক কবি কিবা যদি প্ৰব্লেম হয় মোক কবি পিছে অলপ পাৰ্টি কৰোঁ নেকি আজি যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ কি হয় তই বচোন নাই ভয় লাগে নাই তই বচোন ব এতিয়া এইটো হাতত ল আৰু চিয়াছ খা একো নাই ভয় কৰিব নালাগে আমাৰ লগত কাম কৰিবি যেতিয়া এই মশাৰ সন্মুখীন হ'বই লাগিব আৰু এই মশা হৈছে আমাৰ টেনশ্যন দূৰ কৰা ঔষধ খা হা তুই নিচা হৈ গৈছ যে পাৰ্টি তোৰ দেউতাৰে ইমান পঢ়াই শুনাই কিনে ডাঙৰ মানুহ কৰিছিল তই এইকেইটা আলাতলা মানুহৰ লগত তই ঘূৰি কিনে এইকেইটা তই নিচা জাতীয় বস্তু খাইছ তই খাইছ এটা কথা কাক কৈছ হা তই আজি দেউতা আহিলে কৈ দিম আজি তই হা তই মই ইমান চাই দীঘল কৰিছো আজি দেউতা আহিলে চব কোৱা হ'ব আজি গমিছ মাৰিবা সাহস কেনেকুৱা হ'ল তই কাক মাৰিছ এইকেইটা আৰু এইকেইটা বস্তু কি হয় এইকেইটাতো বস্তু ৰাহুলৰ তাত দেখা পাইছিলো ৰাহুলতে বহুত এটা বেয়া ল'ৰা তাৰ লগত ঘূৰি কিনে নিজৰ যাতে বস্তু পিষ্টল ক'ত পালি এইকেইটা ৰাহুলৰ পৰা তই মাৰিবা সাহস হৈছে তই চিধা যা এতিয়া ওপৰত